Hey guys, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই দেখাম আমাৰ পূজা মণ্ডপটো কেনেকুৱা ডেকোৰেশ্যন কৰিলোঁ, লগতে মা দুৰ্গা আনিলে সকলোবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। চাওক ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। আৰু এইকেইদিন মই ব্লগ দিবলৈ পৰা নাছিলোঁ, অলপমান ব্যস্ত আছিলোঁ। কিহৰ ব্যস্ত আছিলোঁ, কি কথা কি বতৰা মই সকলোবিলাক আপোনালোকক কৈ আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাওক। আমাৰ মা দুৰ্গা একচুৱেলি এতিয়ালৈকে মুখ খুলি দিয়া নাই, কাইলৈ ৰাতিপুৱা খুলিব। কিহৰ কাৰণে বান্ধি থৈ মই এইটো কথা নাজানো বাৰু দেই। গণেশ বাবা আনিছে, লগতে আপোনালোকক মই দেখুৱাম ডেকোৰেশ্যনবোৰ। চাওক ডেকোৰেশ্যনটো কেনেকুৱা লাগিছে জনাব। এয়া আপোনাৰ থাৰ্মোকল দি পেলাই বনোৱা হৈছে, লগতে যি আমাৰ ওৱান টাইম বাতি থাৰ্মোকলৰ যি আমি অন্ন গ্ৰহণ কৰোঁ, সেয়া বাতি আপোনাৰ ফেভিকল দি পেলাই চিপকাই কিনে এয়া ডেকোৰেশ্যন লগাইছে। লগতে এয়া থাৰ্মোকলত ফুল লগাই দিছে। চাওক লাইটো লগাই দিছে। এয়া শাস্তি আপোনাক দেখুৱাইছোঁ, চাওক এই ঢাক আছে, তো দেখুৱাই দিছোঁ। এয়া ওপৰতো লগাই দিয়া হৈছে থাৰ্মোকলত, যিহেতু লাইট দিব, লাইটত লাইটিং কৰিব ইয়াত, সেইকাৰণে বগা দিয়া হৈছে। আৰু ৰাস্তাটো দিয়া হৈছে, ৰাস্তাটো মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক গেটৰ ফ্ৰণ্টত ফ্ৰণ্টতো লগোৱা হৈছে। লগতে ইয়াত পানী থাকিব, ডেকোৰেশ্যন ইয়াত পানী দিব, ইয়াত লাইটিঙো হ'ব। ইয়াত সেই গণেশ দুজনা ইয়াত ৰখা হ'ব, গণেশ বাবা অৰ্থাৎ হাতী দুজনা ইয়াতে থ'ব। আৰু ইয়াত এটা গোফা টাইপত লাইটিং হৈ গৈছে, ইয়াত কিবা শ্ব' হ'ব। ইয়াত কিবা শ্ব' কৰিবৰ কাৰণে এইবিলাক বান্ধা হৈছে টোপোলা টোপলি। কাগজ দি পেলাই ইয়াত খেৰ আছে, খেৰ আৰু কাগজ দি পেলাই বনোৱা হৈছে। কিবা আৰতি কৰিব, ইয়াত চব কাগজ মাৰি দিছে। টিপাল দেখুৱাই দিছোঁ। তো চাওক গোটেই গুহাটো। কাঁহী খেৰৰ চালি দি দিছে। ঠিক আছে, এইকেইদিন মই ব্যস্ত আছিলোঁ, মানে এখন দোকান দিছোঁ পূজা বুলি, সেইকাৰণে মই আপোনালোকক ভিডিঅ' দিবলৈ পৰা নাই। আৰু মোৰ দোকানখন আপোনালোকক দেখুৱাম। তো আহক মোৰ দোকানখন চাওঁ। এয়া বজাৰৰ ঘৰতে মোৰ দোকানখন দিলোঁ। এইখনে মোৰ দোকান, এই বজাৰৰ ঘৰ ইয়াত দিলোঁ। যিহেতু মই বেলেগ জেগা নাপালোঁ, ইয়াত যিখিনি দোকানী আছিলে তেওঁলোকৰ আগফালে তেওঁলোকে নিজে নিজে বনাই ল'লে, মই জেগা নোপোৱাৰ কাৰণে ইয়াতে বনালোঁ। তো ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো কোনো ছাইডে জেগা নাই, মই দেখুৱাই আছোঁ। চাওক চবতে দোকান। তো মই জেগা নোপোৱাৰ কাৰণে তাতে দিলোঁ দোকান। গোটেই চেণ্টাৰখন মই দেখুৱাই দিছোঁ, জেগা নাই কাৰণে তাতে দিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।